আসসালামু আলাইকুম মোৰ মা ভনীসকল, অসমীয়া ইছলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। মোৰ মা ভনীসকল, আগৰ ভিডিঅ'ত আমি জানিছিলোঁ যে কোৰাণৰ ফালেৰে আৰু আল্লাহৰ নবীৰ সুন্নাৰ ফালেৰে কেনেদৰে আল্লাহ তাআলাক পাব পাৰি। আল্লাহ তাআলাৰ ওচৰত যোৱা ৰাস্তা এটাই, সেইটো হৈছে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। তেওঁৰ সুন্নতি তৰিকাত চলি সাহাবাসকলে যেনেদৰে আল্লাহ তাআলাক বিচাৰি পাইছিল, ঠিক তেনেদৰে আপুনি আল্লাহ তাআলাক বিচাৰি পাব। নফল ইবাদতৰ ভিতৰত শ্ৰেষ্ঠ ইবাদত কি আৰু ইয়াক কেনেদৰে কৰিব লাগে, এই ভিডিঅ'টোত মই সকলোখিনি জনাই দিম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল আৰু মোৰ বন্ধুসকল, ইয়াৰে আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে আল্লাহ তাআলাক পাবলৈ হ'লে যিমান পাৰে নামাজত আপুনি চেষ্টা লম্বা কৰিব আৰু বেছি বেছি নফল ইবাদত কৰিব। নফল ইবাদতৰ ভিতৰত শ্ৰেষ্ঠ নফল ইবাদত হৈছে কোৰাণ শ্বৰীফ তিলাৱত কৰা। আপুনি ফজৰৰ নামাজ পঢ়াৰ পিছত পাৰিলে কোৰাণ শ্বৰীফ পঢ়িবৰ কাৰণে চেষ্টা কৰিব। আপুনি যিমানে কোৰাণ শ্বৰীফৰ লগত সম্পৰ্ক বঢ়াব, সিমানে আল্লাহ তাআলাৰ ওচৰ চাপি যাব। আপুনি কোৰাণ শ্বৰীফক সংগী বনাই ল'লে আল্লাহ তাআলাই আপোনাক সংগী বনাই ল'ব। আপুনি নিজৰ মাতৃভাষাত কোৰাণ শ্বৰীফ কিনি অৰ্থ বুজি পেলাই পঢ়িবৰ কাৰণে চেষ্টা কৰিব। কোৰাণ শ্বৰীফৰ প্ৰত্যেকটো আয়াতে আপোনাৰ হৃদয় স্পৰ্শ কৰিব। নম্বৰ 2 হৈছে তাহাজ্জুদৰ নামাজ। মোৰ মা ভনীসকল, তাহাজ্জুদৰ নামাজ বুলি ক'লে আপোনালোকে ভয় নাখাব। যি ব্যক্তিয়ে দৈনিক 5 ওয়াক্ত ফৰজ নামাজ আদায় কৰি কোৰাণ শ্বৰীফৰ লগত সম্পৰ্ক বঢ়াব, তেওঁ নিজেই তাহাজ্জুদৰ সময়ত উঠি আল্লাহ তাআলাক বিচাৰিব। আৰু যিদিনাই আপোনাৰ তাহাজ্জুদ পঢ়িব মন হ'ব, সেইদিনাই আপুনি ভাবিব যে আপুনি আল্লাহ তাআলাক বিচাৰি পাইছে। নম্বৰ 3 হৈছে দোৱা। মুমিনৰ সকলোতকৈ ডাঙৰ অস্ত্ৰ হৈছে দোৱা। দোৱাৰ দ্বাৰা মানুহৰ জীৱন ধ্বংস কৰিব পাৰি আৰু মানুহৰ জীৱন সলনিও কৰিব পাৰি। দোৱা কৰোঁতে আপুনি কেতিয়াও খৰধৰ নকৰিব, কাৰণ আল্লাহ তাআলাই আমাক দিবৰ বাবে সদায় সাজু হৈ আছে, কিন্তু আমি খুজিব নাজানো। আপুনি দোৱা কৰোঁতে সদায় আল্লাহ তাআলাক ভয় কৰি নিজকে যিমান পাৰে সৰু কৰি পেলাই দোৱা কৰিব, কাৰণ দোৱাৰ নিচিনা দোৱা হ'লে আল্লাহ তাআলাই সেই দোৱা মুহূৰ্ততে কবুল কৰে। কোৰাণ শ্বৰীফত আল্লাহ তাআলাই এটি ধুনীয়া দোৱাৰ সূৰা ৰাখিছে, যাৰ নাম হৈছে সূৰা ফাতিহা। ইয়াক কোৱা হয় সূৰাতুদ দুআ। এই সূৰাটি আপুনি দোৱাত ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ কোনো বেমাৰ আজাৰ হ'লে চিফা পোৱাৰ নিয়তত আপুনি ব্যৱহাৰ কৰিব পাৰে। নম্বৰ 4 হৈছে জিকিৰ কৰা। আপুনি যিমান পাৰে আল্লাহ তাআলাৰ জিকিৰ কৰিব, আৰু জিকিৰ কৰোঁতে আপুনি জায়নামাজত বহি বা তছবিহ লৈহে জিকিৰ কৰিব লাগিব বুলি কোনো কথা নাই। আপুনি কামো কৰি থাকিব আৰু মুখৰ ভিতৰতে আপুনি আল্লাহ তাআলাৰ জিকিৰো কৰি থাকিব। আমাৰ দৈনন্দিন জীৱনত আমি ইমান ব্যস্ত থাকোঁ যে আমি আল্লাহ তাআলাৰ জিকিৰ কৰিবৰ কাৰণে সময় উলিয়াব নোৱাৰোঁ। সেইবাবে আমি কামো কৰি থাকিব লাগে আৰু আল্লাহ তাআলাৰ জিকিৰো কৰি থাকিব লাগে। আপুনি শৌচ বা পেচাব কৰাৰ সময়ত জিকিৰ কৰিব নোৱাৰে, বাকী সকলো সময়তে আপুনি আল্লাহ তাআলাৰ জিকিৰ কৰিব পাৰিব, কাৰণ আমাৰ মুখখন সকলো সময়তে পাক হৈ থাকে। জিকিৰ কৰিলে অন্তৰৰ ময়লা চাফা হয়। আপুনি এদিন কৰোঁতে দুদিন কৰোঁতে আপুনি দেখিব আপোনাৰ মনত বা মুখত নিজে আল্লাহ তাআলাৰ জিকিৰ আহি থাকিব। মই আপোনালোকক কেইটামান ভাল ভাল জিকিৰৰ কথা কৈ আছোঁ, আপোনালোকে পাৰিলে লিখি ল'ব। শ্ৰেষ্ঠ জিকিৰৰ ভিতৰত জিকিৰ হৈছে লা ইলাহা ইল্লাল্লাহ। এনেকুৱা কোনো মুছলমান ব্যক্তি নাই যাৰ লা ইলাহা ইল্লাল্লাহ মুখস্থ নাই। ইয়াক মাতিবৰ কাৰণে একেবাৰে সহজ, কিন্তু হিচাপ কিতাপৰ দিনাখন যেতিয়া ইয়াক মিজানৰ পাল্লাত ৰাখি দিয়া হ'ব, ই সকলোতকৈ ভাৰী হৈ যাব। সুবহানাল্লাহ। তাৰপিছত হৈছে সুবহানাল্লাহ, আলহামদুলিল্লাহ, আল্লাহু আকবাৰ, যাক কোৱা হয় ফাতিমী তছবিহ। আৰু আপুনি দৰুদ শ্বৰীফ মাতিব পাৰে। আপোনাৰ যদি দৰুদ শ্বৰীফ মুখস্থ নাই, তেন্তে আপুনি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এইটো গণিব পাৰে, এইটো দৰুদ শ্বৰীফে হয়। তাৰপিছত আপুনি ইস্তেগফাৰ পঢ়িব পাৰে। আপুনি যদি ইস্তেগফাৰ ডাঙৰ নাজানে, তেনেহ'লে আপুনি আস্তাগফিৰুল্লাহ আস্তাগফিৰুল্লাহ গণিব পাৰে। তাৰপিছত হৈছে সুবহানাল্লাহি ওয়া বিহামদিহি সুবহানাল্লাহিল আযীম। এই তছবিহটোক জান্নাতৰ খাজানাৰ ভিতৰৰ খাজানা বুলি কোৱা হৈছে। এই তছবিহ কেইটা খুব গুৰুত্বপূৰ্ণ, ইয়াৰ ওপৰত কোনো তছবিহ বা জিকিৰ হ'ব নোৱাৰে। নম্বৰ 5 হৈছে দান কৰা। আপুনি দান কৰিলে সদায় গোপন দান কৰিব। আপুনি যদি মানুহক দেখুৱাই লাখ লাখ টকাও দান কৰে, তেন্তে আপোনাৰ আমল নামত কোনো সওৱাব লিখা নহ'ব। আৰু আপুনি যদি আল্লাহ তাআলাক খুশি কৰাৰ নিয়তত কোনোৱে গম নোপোৱাকৈ 10 টকা এটাও দান কৰে,
কিয়ামতৰ দিনাখন সেইটোৱে আপোনাৰ জান্নাতত যোৱাৰ উচিলা হৈ যাব পাৰে। আপুনি এনেদৰে দান কৰিব জানো সোঁ হাতেৰে দিলে বাওঁ হাতখনে গম নাপায়। নম্বৰ 6 হৈছে মানুহক খোৱা। আপুনি পাৰিলে ইতিম মিস্কিনসকলক খানা খুৱাব। আপোনালোকে তেওঁলোকক খুৱাবৰ কাৰণে কোনো আয়োজন কৰিব নালাগে। আপোনালোকে যি খাদ্য নিজৰ কাৰণে বনায় তাৰ পৰাই গৰীব ইতিম মিস্কিন আহিলে খুৱাই দিব। আল্লাহ তাআলা ৰাজি খুচি হোৱাৰ নিয়তত খুৱাব। আপোনাৰ খাদ্য কমি নাযায়, বৰঞ্চ সেই খাদ্যত বৰকত হ'ব। পাৰিলে আপুনি ইতিম মিস্কিনৰ মাথাত হাত ফুৰাই দিব, আপোনাৰ অন্তৰ কোমল কৰি দিব আল্লাহ তাআলাই। আৰু কেতিয়াবা কি হয়, আমি খাদ্য বনাই শেষ হোৱাৰ পিছত আলহী অতিথি আহি পৰে। তেনে ক্ষেত্ৰত আমি নিৰাশ হ'ব নালাগে, কাৰণ আল্লাহ তাআলা যেতিয়া খুচি হয়, আমাৰ ওপৰত ৰাজি হয়, তেতিয়া আল্লাহ তাআলাই আমাৰ ঘৰত মেহমান পঠায়। সেইবাবে ঘৰত মেহমান আহিলে বা আলহী আহিলে আপুনি আল্লাহ তাআলাৰ শুক্ৰিয়া আদায় কৰিব। মোৰ মা ভনীসকল, আল্লাহ তাআলাক বিচাৰি পোৱাৰ কাৰণে আল্লাহ নবীক ফ'ল' কৰিব। আল্লাহ নবী ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেনেদৰে জীৱন কটাইছিল সেইবোৰ জানিবৰ কাৰণে চেষ্টা কৰিব। এই আমলখিনি কৰাৰ পিছত আপুনি আল্লাহ তাআলাক কিমান ওচৰত পাইছে আপোনালোকে নিজে প্ৰমাণ পাব। তেখেতৰ সুন্নতি তাৰিকাত চলিলে আপুনি আল্লাহ তাআলাক বিচাৰি পাব। মোৰ কথাখিনি আপোনালোকে বুজি পাইছে বুলি আশা কৰিছোঁ। আৰু যদি কিবা বুজি পোৱা নাই তেন্তে মোক কমেণ্টত জনাব। আল্লাহ তাআলা সকলোকে এই আমল কৰাৰ তৌফিক দান কৰক। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, প্ৰয়োজন বুলি ভাবিলে এটা লাইক কৰিব, মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।